এক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন নদীয়ে কৰ্কট ৰেখাৰ মাজেৰে দুবাৰ পাৰ হৈছে? উত্তৰ মাহী নদী। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা দীঘলীয়া? উত্তৰ গুজৰাট। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ ক্ষেত্ৰফল কিমান? উত্তৰ ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ। ৪ নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰত ক্ষেত্ৰফল ফালৰ পৰা ভাৰতৰ স্থান কিমান? উত্তৰ সপ্তম। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ক্ষেত্ৰফল সম্পূৰ্ণ বিশ্বৰ কিমান শতাংশ? উত্তৰ ২.৪২%। ৬ নম্বৰ প্ৰশ্নটো হৈছে ক্ষেত্ৰফলৰ ভিত্তিত ভাৰতৰ ডাঙৰ ৰাজ্য কোনখন? উত্তৰ ৰাজস্থান। ৭ নম্বৰ প্ৰশ্নটো হৈছে ক্ষেত্ৰফলৰ ভিত্তিত ভাৰতৰ সৰু ৰাজ্য কোনখন? উত্তৰ গোৱা। ৮ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ স্থলীয় সীমাৰ দৈৰ্ঘ্য? উত্তৰ ১৫,২০০ কিলোমিটাৰ। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ জলীয় সীমাৰ দৈৰ্ঘ্য? উত্তৰ ৭,৫১৬.৬ কিলোমিটাৰ। অন্তিমটো কুৱেশ্যন হৈছে ভাৰতৰ প্ৰথম কোনখন ৰাজ্যত সূৰ্য উদয় হয়? উত্তৰ অৰুণাচল প্ৰদেশত।